হেল্ল' এভৰিৱান, মই অৰ্পিতাই মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 8:30 আৰু আমি আহিছোঁ আজি আমাৰ বাগানলৈ। আজি বাগানৰ বছৰৰ প্ৰথম পাত তোলা আৰু আমি এনেকৈ চাকি বন্তি জ্বলাওঁ। তাকে ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই দেখুৱাই থাকিম আমি কি কৰোঁ। আৰু এয়া হৈছে আমাৰ বাগান। এয়া আজি প্ৰথম পাত ছিঙিব, সেয়ে আমি অকণমান থপনাত প্ৰসাদ এনেকৈ চাকি তাকি দিওঁ আৰু ইয়াৰে কামৰ মানুহখিনিক অকণমান প্ৰসাদ মিঠাই এনেকৈ খুৱাওঁ। সেয়ে আমি বাগানলৈ ৰাতিপুৱা আজি আহিলোঁ। মই আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ টিকলা সেয়া পাত ছিঙা জেগালৈ গৈ আছে। এয়া ধুনীয়া পাত আহিছে আমাৰ বাগানৰ, কি ভাল লাগে চাওকচোন। গোটেই চাৰিওফালে সেউজীয়া সেউজীয়া আৰু সেউজীয়া। মোৰ যে ইয়ালৈ আহি বিৰাটেই ভাল লাগে। সেয়া আমাৰ সেইটো চাইডে পাত ছিঙি আছে, মই দেখুৱাম, চাব আপোনালোকে। পাত ছিঙি থকা চাইডলৈ আহিছোঁ, মই আপোনালোকক দেখুৱাম। আহা দেউতা, খুব বতাহ, ভাল লাগি গৈছে একদম আহি। মোৰ একদম ভাল লগা জেগা, শান্ত শিষ্ট পৰিৱেশ, চাৰিওফালে সেউজীয়া আৰু মনো চাবা তলত নলা আছে, সেউজীয়া আৰু সেউজীয়া। ইমান বেছি ভাল পাওঁ বাগানলৈ আহি যে ভাষাৰে বুজাব নোৱাৰি। আজি বেছি নাই বাৰু পাত ছিঙা, এনেই নিয়মটো কৰিছে। কি পালা দেউতা? চাওকচোন কি ধুনীয়া লাগে। এই লাঠি নলয়, মই দেখুৱাম। পাত ছিঙি আছে আমাৰ। নিছিঙিলে কেনেকৈ হ'ব ন? আজি ফাৰ্ষ্ট দিন, মোক শিকাই দিব লাগিব, নাজানিম নহয়। অ' আহাচোন, এলেগা আহা, এইপিনে আহা। হেৰি কানো मारे टिप দিব ওকে উঠাতে দে, মই চিঙিছো ন, ভালকে কথা আহিব লাগে। কি বনাই কি টিপি আহিছো নাই আহিছে আৰু এইটো কাৰ কুকুৰ? সিও আহিছে পাতা তুলিবলৈ। চবৰে লগতে গৈ পাত ছিঙিলোঁ, খুব ভাল লাগিল। সিহঁতিও বিৰাট ফূৰ্তি পালে মই গৈ পাত ছিঙাৰ কাৰণে। আন হৈ যাব, নাই পেলাবি দে ন। আজি ফাৰ্ষ্ট পাত ছিঙা, অলপ অলপকৈ আহিছে আৰু পাত, বৰ বেছিও হোৱা নাই, বৰষুণ নাই যিহেতুকে। আৰু আগতেই ছিঙাওঁ আমি, ফেব্ৰুৱাৰীৰ শেষৰ ফালে নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহ, কিন্তু এইবাৰ অকণমান দেৰি হ'ল যিহেতুকে বৰষুণ নাই। এয়া সেইটো চাইডে পাত অহাই নাই, এইফালে অলপ আহিছে। আৰু এই পিছ চাইডটো অকণমান আমাৰ মাটিখিনি অকণমান হেৰি মাটি, পানী থকা, সেইকাৰণে পিছ চাইডে আহিছে। আৰু এয়া আগফালে ইমান অহা নাই, এয়া ইমান অহা নাই। ছিজনত এয়া আহি বহুত বেছি ভাল লাগে। এতিয়া গোটেই চাৰিওফালে শুকান হৈ আছে। এয়া এতিয়া হাজবেণ্ডে চাকি দিবলৈ ধৰিছে। এয়া আমাৰ সৰুকৈ বাগানত থপনা এভাগ আছে, তাতে আমি চাকি বন্তি জ্বলাওঁ আৰু এনেকৈ প্ৰসাদ আনিলোঁ, মিঠাই, ফল মূল, আৰু আমাৰ ইয়াতে কাম কৰা মানুহখিনিক আমি খুৱাই দিওঁ।
আৰু এয়া প্ৰসাদখিনি ৰেডি কৰি দিলোঁ। এয়া হাজবেণ্ডে বাগানত গোটেই চাৰিওফালে এনেকৈ ধূপ ফুৰাই দিয়ে। তেওঁ ধূপ ফুৰাই দিছে। আৰু কিমান যে ল'ৰা ছোৱালী আহিছে প্ৰসাদ খাবলৈ, মই দেখুৱাই আছোঁ। এয়া এয়া আমি দুয়োজনে এতিয়া সেৱা ল'লোঁ। বছৰটো যাতে ভালে ভালে যায়, খুব সুন্দৰকৈ যাতে পাত ওলায়, আপোনালোকেও আশীৰ্বাদ কৰিব। এয়া আমাৰ পাত তোলা লেবাৰখিনি আহি আছে। এতিয়া সিহঁতক প্ৰসাদ দিম, দেখুৱাই যাম। ইয়াকে বল তো মোৰ নাম কি লাগে? বল কি লাগে? বল তো মোৰ নামটা বল দে তো। বল। আজি প্ৰথম কাৰণে বৰ বেছি চিঙা হোৱা নাই। এয়া এইটো গোটেইখিনি গোবৰ দি মুচি দিবি হা, তাৰলৈকে গৰু সোমাই যায় ন। চবকে দিয়া বাৰু, পোৱালিবিলাক হাতত হাতত দি লওক। এফালে দি থোৱা একো নহয়। পাতালে আনিলি দুটাক দিয়া আৰু হৈ যাব, তাত দিবই লাগিব। নীৰজক ভালকে উঠা নাই, ইমান ডাঙৰ হৈ গলি আকৌ হাঁহে। কি খাবি, পেলাবিহে এতিয়া ৰাস্তাত গৈ, ইমান অকণ অকণ তহঁতৰ হাত। ৰাস্তাত নেপেলাবি, কোনাত পেলাব লাগে দেই, ভৰিত গছকি পচন্দ নাপায়। নাই গিৰাবি হা, ধুনীয়া কৰি খা। প্ৰায় হৈছে আমাৰ প্ৰসাদ চসাদ দিয়া কামখিনি। এতিয়া আৰু এখন বাগান আছে, আমি তাতো প্ৰসাদ চসাদ দিবলৈ গৈ আছোঁ। তাতো আমাৰ মানুহে পাত তুলি আছে, মই দেখুৱাম সেইখন বাগানো। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া টিকলাও আহি খুব ভাল পায়। মই এজনীক মাতি আহিম, তাই আহিব প্ৰসাদ লৈ গৈ খাব। এটা থাকে নেকি? এইটো আগৰ পৰাই আছিল, বাপেক মৰি গ'ল, সেইটো এটা গিৰিয়েক। এয়া এতিয়া পাত ছিঙি আনি থৈছে ন। এয়া কুকুৰ পোৱালি ঢেৰ আছে দে হা। যোৱা পাপাৰ পিছে পিছে যোৱা। এতিয়া আমি আকৌ বেলেগ এখন বাগানলৈ আহিলোঁ। এইখন এইবাৰ আমাৰ নতুনকৈ লোৱা হৈছে। এয়া এইখন বৰ ধুনীয়া, একদম গ্ৰীণি হৈ আছে। ধুনীয়া চাফা হৈ আছে এইখন ন। এইখনৰ পাত বৰ ধুনীয়া আহিছোঁ, একদম বৰ ধুনীয়া পাত আহিছে এইখন নতুন বাগান আমাৰ। এয়া এতিয়ালৈকে দুবাৰ পাত ছিঙা হ'ল, নতুনকৈ লোৱা এইখন বাগান। বৰ ধুনীয়া পাত আহিছে দেই এইখনত। এইটো মাহৰ ভিতৰতে দুবাৰ ছিঙা হৈয়ে গ'ল, বিৰাট সোনকালে আহিছে এইখন বাগানৰ পাত। আৰু এয়া কলম কাটি থোৱা, এইখিনি এতিয়ালৈকে অহা নাই বাৰু, হ'লেও ভাল হৈছে। এয়া দেখিছেনে, বিৰাটেই ধুনীয়া হৈছে বাগানখন, আহি ইমান ভাল লাগিছে। কোনফালে যাম হেৰা? অঁ, কেনেকুৱা ধুনীয়া হৈ আছে এইখিনি বাগান। আজিও ছিঙি আছে এইখন বাগানতো। বৰ ধুনীয়া, একদম সেউজীয়া, বৰ ধুনীয়া হৈছে দেই এইখন বাগান। একদম গ্ৰথটো ভাল, দেখিছেনে পাতখিনি কেনেকুৱা ধুনীয়া সেউজীয়া। ইমান বেছি যে ধুনীয়া হৈছে এইখন বাগান, দেখিয়ে ভাল লাগিছে। কোনো চাবা দেই, নলা আছে বাবা। বাগানলৈ আহি ইমান বেছি ভাল লাগে, সেয়েহে নহাকৈ মই নোৱাৰিলোঁ আৰু। প্ৰত্যেক বছৰেই আহোঁ, চাকি বন্তি দিওঁ।
আৰু এইখন এবাৰ নতুনকৈ লোৱা আমাৰ বাগান। ইয়াতো পাত তুলি আছে, মই দেখুৱাম। সেয়া বেলেগৰ মানুহ নানো, তহঁতৰ ইয়াৰে মানুহ বুজিছোঁ। মংগল বুধবাৰে দুদিনৰ কাৰণে মানে জংঘলত লগাম মই, ইয়াৰে মানুহ লগাম মেকেনিয়া আৰু তোৰ ঢেকীয়াবিলাক উঠাবলৈ। তাৰপিছতহে লাইটটো মাৰিম, বুজিছ? দে তই তাক মোৰ নম্বৰটো দি দিবিচোন ফোন কৰিবলৈ, কথা পাতি ল'ম। বহুত কষ্ট কৰাৰ পাছত বাগানখনৰ এয়া ৰিজাল্ট মই দেখুৱাম। আমি যেতিয়া বাগানখন লৈছিলোঁ, বাগানখনৰ পৰিৱেশটো তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ দেখুৱাম। এওঁ বহুত কষ্ট কৰাৰ পাছত আজি এয়া ৰিজাল্ট। এতিয়ালৈকে কিমান দুবাৰ ছিঙা হ'ল ন? প্ৰসাদটো দি দিওঁ মই প্ৰসাদ দি পঠাই দি আছোঁ, খাবি। দিনটো থাকিলেও বাগানত একদম আমনি নালাগে, বৰ বেছি ভাল লাগে থাকি। ইয়াতে ফটো চটো উঠি ৰিলচ চিলচ বনাই ধুনীয়াকৈ লেবাৰখিনি প্ৰসাদ চসাদ খোৱালোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। মই আকৌ এনেকৈ মোৰ ভিডিঅ' আগলৈ দি থাকিম, মোৰ শেষলৈকে ভিডিঅ'টো চাই থাকিব। খা খা যাওঁ তেন্তে আজিলৈ আহিছোঁ, বাই বাই। আকৌ নতুন এটা ভিডিঅ' লৈ মই আকৌ আহিম।